ঘৰৰ পদলি মুখ চোতাল এইগিলাখান চাফ চিকুণ হৈ থাকিলে মনটো বিৰাট ভাল লাগে। এইডালে আৰু কি বা ক'ত থাকে ৰুমটোতে সোমে। অ সৰস্বতী সৰস্বতী, এইগিলা চাফ চিকুণ কৰিব লাগে যি একো নাই। ভাত বনাবা দিছিলো, কি বা কৰবা ধৰছি, একো কামৰ মানুহ নহয় মানে, কি বা ক'ত থাকে। ধৰক পানী। ভেটা কালি তই দেখা নাই নেকি? মই মুচি আছো যি ভেটা কালি বুলি নকবা, কিন্তু দেখা নাই কাৰণেহে। ক'ত দেখা পাবি? বাক্কৰ জন্ম গোবৰ লাগি পাইছা? মই এলা গোবৰ চাবৰ লাগবা নোৱাৰো, মই আলা লাগে। আলা লাগে তাই দি ইতে খুজিছিলো পানীখিনি। এই গৰমত যি গৰম পানী দিছা, হা মানবা ইচ্ছা মোক। আটা বাৰবা ভাল হ'ব দে, গলত চিৰা উঠে বুজবা ভাল হ'ব, সেইকাৰণে গৰম পানী দিছো, গলটো খুলি যাব আপোনাৰ। কথা নাথাকে দিয়া দেউল কমনো। তেওঁ কামক গৈছি, দাদাই জিংকে কামক যে আৰু ৰ'ব, তেওঁৰ কথা সুধবা লাগে আপুনি কি হে? মই সুধিমে, মই বৌৰে হয়, বৌৰে বুজছানে নাই? ভাত বনাইছানে নাই? চাকৰ বেছি আপুনি কল লগে লগে যে মই ভাত বনাই থম। চাকৰ বুলি কলি বাপ্পা মুখখন মানে লপাত কচু বা ভাত বনাই নাই চিধা চিধি। মই যে বই মৰবা লাগে এগলাখান, মই কি চাকৰ নাকি এইখান ঘৰত? আপুনি এজন আপুনি চাকৰে না কি হে? যা ভাত বনাও। তেওঁ কথা কল লগে লগে মই যদি ভাত বনাও কি হলে? দুটা শ্ৰেণী আছে। দুটা শ্ৰেণী? কিয় লাগে দুটা শ্ৰেণী? আজি পৰীক্ষা আছে, পৰীক্ষা নহয় পাছ হবা ঘৰৰ পৰা শ্ৰেণী খাই বাবা আল্লা। ইমান জ্ঞান না তোমাৰ? ৰবা মই আনি আছো, এটা ৰখা। দুটা শ্ৰেণী হয় না? আনি আছো ৰবা। ধৰা খুড়ীমা, তুমি মই দেখোন তোমাক দুটা শ্ৰেণী খুজি আছিলো আৰু তুমি এখন দুটাই দিলা। তুমি দুটা সুধছ, মই সেইকাৰণে দুটা দিলো। আমি আৰু হিচাপত খেলি মেলি নকৰো না, হিচাপি মানুহ। ধৰা এই দুটা খাই ল। ভালকে পৰীক্ষা লিখবা দেই, বুজছ না? যা এতিয়া যা। এই গাখীৰটোৱে খাই দিওঁ নেকি? শেষ কৰবি নেকি এই টেঙাখিনি? ৰ'দত দিবা আনছিলো, ক'তনো শেষ কৰিম? এইখিনি নাংমানহে খাবা লৈছিলো। নাংমান দে ৰ'দত দিবা দি দেখোন খাইহে আছা। ভাত বনাইছা নে নাই? জগাৰ কিবা আছে না কি ঘৰত ভাত বনাবাক লগি? তোৰ অত দিন হ'ল বিয়া হৈ আহা, তই জগলখিনি কৰি ভাতটো বনাবা নৰা? হা এইখিনিও সক্ষম নাই না কি তোৰ? ঘৰত যে মহাৰাণী আছিলো, এটা হেজি চাকেন নি মই কি জানো? হা এই বৌৰাক মাৰবি, একমাত্ৰ কামৰ মানুহ নহয় মানে। কথা ক'লে লাও পাত কচু পাত মুখখান খালি। যাওক জগাৰ কৰি দিয়ক। দি আছো, এইখিনি মেলিয়া দিওঁ ৰ। জায়েকৰ হাতেদি ভাত খোৱাখান হৈছি। মানুহ যি কয় যা জলিৰ লগত মিলবা নৰি, চলবা নৰি, এয়ে প্ৰমাণ। মিলা প্ৰীতিকে থাকবাহে লাগে। আজি যদি মই ঘৰখান ধৰি বান্ধি নাৰখিলো হয়, নাথকিলা হয়, বেলেগকে খালা হয়। কেতিয়াবা মনটো বৰ দুখ লাগে। দিনটো বই মৰি ভাতকেইটাও শান্তিমতে খাবা নাপা। তাই এখনি যোগাৰ কৰি ভাতকেইটা বনাওঁতে কেখনি টাইম লাগে। এটাই আছে কচু, ঢেকীয়া, এইগিলাখান বিভিন্ন খাদ্য আছে, এইগিলাখান যোগাৰ কৰি ভাতকেইটা বনাবা নৰে। ইমান দিনে মই কেনেকে ভাত বনাই আছো তাই দেখা নাই। যোগাৰ কৰি দি তাৰপিছতহে বনাব ভাতকেইটা। ময়োতো মানুহে মেচিনৰ দৰে ৰাতিপুৱাৰ পৰা দিনটোক কালি বই মৰবা লাগে, তাৰপিছতো ভাতকেইটা এনেকে খাত শান্তি নাই খাত। মনটো কেতিয়াবা বৰ দুখ লাগে মনটো। বেঙেনাকেইটাও চিঙা হ'ল ৰ, বান্ধি ল। লাওৰাকেইটাও চিঙি ল। আনি থাকিলেনো কি হ'ব, কাম কৰি খাবাই লাগব। আনচিটো আৰু ক'তবা পৰিল, এই বিচিবা লগা হ'ল।
অ' ৰাজতি হা কি বিচাৰি আছা আংটিটো পচিহে বিচাৰি আছো তাকে তোৰ মাথাটো হেৰেছি মাথাটো ভালকৈ বিচাৰি ক'ৰবাত জানো পায় অলপ বেছিয়ে লাগাতকে বেঙনা কেইটা আনিছিলো দুপৰীয়া আমি দুটাহে হ'ব যা ভাজবি আনছি বেঙনা নেকি যাওক তে থৈ দিয়ক হ'ব দে ৰ'ব কাপোৰ কেইটা ধুই দিব কাপোৰো ধুবা লাগব মই তে কি মই ভাতো বনাম কাপোৰো ধুম নৰো মই ইমান কৰবা বহু দল বুজছা না বহুত অত্যাচাৰ মই সহ্য কৰিলো আৰু নৰো আজি হয়তো ইপাৰ নহ'লে সিপাৰ হবাই লাগব মইতো ইমান দিনে সেইটোৱে বিচাৰি আছিলো আজি সাপোৰ মুখেদি বি ওলাল কথা তই মানে বেলেগ হবাই চাই আছিলি সেইকাৰণে ফেশ্বন ধৰি থাকা আগে আজি আহক আজি সিদ্ধান্ত হবই সেইটো বাদ দি এতিয়াতো ভাত খাবাই লাগব যিহেতু ভোক লাগছি ভাত বনাও মই কাপোৰখিনি ধুওঁ যিমান জ্বালা দিয়া সহ্য কৰিম নহয় আজি গোটেই বাইদেৱে মোৰ মনৰ কথাটো ক'লা ভাল লাগি গেল কিবা ইমান দিনেতো মই বেলেগ হং বুলি ভাবিয়ে আছিলো কিন্তু আজি বাইদেৱে কৈ দিলক ভাল হৈছে কথাটো ইটাৰ কোনো আহি কিনে মোক ক'বা নৰে নতুন কইনা আহি কিনে ঘৰ বেলাক কৰছি ইটাৰ শান্তিত থাকবা পাৰিম দে আৰু ইমান জ্বালা খাবা নাংগে ভোকো লাগছি ভাতকেইটাই বনাও দে দিছি দে কষ্ট দিছি দে পাৰে মানে সহ্য কৰি আছো আৰু নহব মোৰ ভে ধৰি থাকে তাই ফেশ্বন দি থাকে তেহেঁতক কলিও কৱে ঘৰখন ধৰি বান্ধি ৰাখি আৰু কিমান ধৰি বান্ধি ৰাখি মোৰ কথাটো কোনো নাভাবেয়ে ইমান ভেও ধৰে নাপাওঁ শান্তি নহওক আজি লবাই লাগিব